अस्थिकेश मुन मार्ता भगिनी वासुकेष्ठता जरुत्कारो मुनि पत्नी मनसा देवी नमस्तुते। মা মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে বিশ্বাস কৰা হয়। বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিবাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু জৰুৎকাৰো মুনিৰ পত্নী। সৰ্পৰ বিষ নিবাৰণ কৰাৰ বাবে তেওঁক বিপহৰী নামেৰেও জনা যায় আৰু তেওঁক নিত্যা চিৰন্তনী আৰু পদ্মাৱতী নামেৰেও জনা যায়। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো হৈছে দেখিছাগে গমে অৱশ্যে পূজাৰ ভিডিঅ' হয়, মনসা পূজাৰ ভিডিঅ'। আৰু এই দিনটোৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে ঘৰৰ আগ্ৰহেৰে ৰৈ থাকোঁ পূজাখনৰ কাৰণে। আৰু আজি সেইকাৰণে ভিডিঅ'টো আজি চবতকৈ স্পেচিয়েল ভিডিঅ'। আৰু আগলৈ ভিডিঅ'টো চাই থাকক। মই যিখিনি পাৰোঁ আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম পূজাৰ। আৰু আজি হৈছে পূজাৰ আগদিনাৰ দৃশ্য। আৰু ইয়াতে মাক স্থাপন কৰা হ'ল আৰু ইয়াতে কালি পূজা কৰা হ'ব। মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিহেতু অকণমান পূজা বুলি ব্যস্ত থকা হয়, ইমান দেখুৱাব নোৱাৰিম। যিখিনি পাৰোঁ বাৰু সেইখিনি আপোনালোকক দেখুৱাম। এইখিনি ৰাতিৰ দৃশ্য, অকণমান কালিৰ কাৰণে কাম আগবঢ়াই থৈছে। আৰু ইয়াতে মামাহঁতে অলপ লাইট ফিটিং কৰি আছে। আৰু এয়া পূজাৰ দিনা ৰাতিপুৱা ঢুলীয়াসকল আৰু ওজাসকল আহি পালে আৰু তেখেতসকলক সৰু সুৰাকৈ অকণমান নিয়ম কৰিলোঁ। এতিয়া হোম আৰম্ভ হ'ব। আৰু যিহেতু বলি হৈ গ'ল, সেইকাৰণে এতিয়া ভোগৰ কাৰণে এতিয়া যা যোগাৰ কৰি থকা হৈছে।
Kenapa berkulit lo?